মনু দেউৰীক লগ কৰিবলৈ গৈ আছো আজি মানে মনু দেউৰী ঘৰলৈ গৈ আছো সি মাতি আছে একদম দেৰি হৈ গ'ল মানে এতিয়া 2টাই বাজি গ'ল সময় এইফালে পাপু ৰেডি হৈ আছে লগ পাইছে না আগে গৈছে মনু নাই লগ পোৱা নাই ইমান দেৰি কিয় লাগিছে নো সোনকালে ওলোৱা আকৌ কস্তুৰী কি কৈ আছা তুমি এবিচি লিখিছা কস্তুৰীক এয়া মেজিক বুক মানে কিনি দিলে মাকে তাকে এতিয়া তাই লিখি আছে একদম বঢ়িয়াকে লিখি আছে লিখিব জানিছা নাই জানিছা লিখা দেই আৰু এতিয়া আমি জুবিনদাৰ মিহি গান শুনি গৈ আছো মনুক লগ পাবলৈ বুলি এইফালে কমলা খাই গৈ আছো ডিব্ৰুগড় পাই গলোহি আৰু মনুকো লগ পাই গলো বহুত দিনৰ মূৰত ইমান বকা হৈ গৈছে যে ইমান বকা যে হেই মানে অলপমান মানে চেনি খাইছো আজিকালি মানে মনু আছে ডিব্ৰুগড়ত মনুৰ ঘৰ হ'ল নামচাইত তাৰপিছত এতিয়া আমি লগ পাই গলো এতিয়া আমি তালে যাম আৰু এতিয়া আমি নামচাই যাম অৰুণাচল মনু কা ঘৰ মে और আজি মানে বহুত বেছি ভালকে বনাই কেনে খাম পুৰা বইল বনাই কেনে খাম আৰু मुठोते आज वीडियो तो एकदम धमाका हो गया से बोला आज बहुत ही धमाका होने वाला है क्योंकि आज हम लोग खाएंगे लोकल स्टाइल से बना के बहुत ही मजा से वाओ और चलो 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 मैंने रुको पहले कंबल दुकान है क्योंकि ठंडा है ना कहाँ में है ये यहाँ में है आप लोग को जाना पड़ेगा लेने के लिए चलो আমাৰ দেখিটো চাওক ইমানখিনিটো ভৰ্তি হৈ আছেই আৰু মনুৱে কি অৱস্থা কৰিলে 1 2 3 4 5 বেপাৰ খুলিছ নেকি না ইয়াৰ মানে অকমান সস্তা আকৌ সেইটো কাৰণে বস্তু লৈছে ইমানকে লৈছে বাপৰে এখনে মালটানা গাড়ী নহয় এতিয়া ডিকি ধৰিব নধৰিব তাকে চিন্তা কৰি আছো মিলাইব লাগিব কিবা এটা মিলাব লাগিব লাষ্ট অপচন এটাই আছে কি এই গিটা খালি কৰি দিব লাগিব এইকেইটা টকাৰ সম্পত্তি আগতে যিয়ে নহওক যেনে তেনে যিমানখিনি মাল আছিলে চব ভৰাই দিলো বাৰু কিন্তু এটা বস্তু কাৰণে এই মালটো মানে এতিয়া বাহিৰত ওলাই গ'ল নহয় কি কৰিম এতিয়া এইটো কি কৰা যায় এইটো কোলা মালটো এইটো হাতত লৈ যাব লাগিব এইটো আগফালে যোনে বহিব সিয়ে এনেকে লৈ গ'লে হ'ল ঐ ভাই চলো চলো আৰু আমাক বিদায় দিয়া মানুহ চাওক বাবা ধন্যবাদ সকলোকে বাই বাই ये लोग तबाही है जहाँ पे भी आता है ये लोग आदमी बहुत ज्यादा हो जाता है নামচাইলৈ আৰু 1 ঘণ্টা মানৰ ৰাস্তা আছে এতিয়া আমি তিনিচুকীয়া টাউন পাই গলো মনুৱে মানে দোকান এখনত সোমাইছে কিবা এটা বোলে সাউন্ড বক্স কিনিবলগীয়া আছে তাকে মানে বক্স কিনিবলৈ গৈছে আমি ৰখি আছো এয়া চাওক সেইফালে ৰেল লাইন এইখন ট্ৰেইন ৰখি আছো ৰাস্তা কিনাৰতে উপায় নাই কোনটো বক্সটো কোনটো এইটো ए बढ़िया बे एक बार टेस्ट करिसा पहले इस्तेमाल करे फिर विश्वास करे ये मैंने साउंड ए मेरे हां हम सफर बढ़िया एक जरा इंतजार जी দেখিছো আজি মনুৱে মোৰ গাড়ীখন ভাঙিয়ে দিব আৰু দেই ৰ আৰামছে এইফালে চাওক এইফালে ইমান ডাঙৰ বক্স এটা লৈছে আৰু হেতু হেনু আগত বহাব কি হ'ব আৰু আজি এইফালে চাওক বাপ ৰে বাপ মোৰ মানে সপোন এটা আছে সপোন কিন্তু আমাৰ গাঁৱত মানে এটাও আছে জেবিএল বহুত টাউমাই থাকে হয় নেকি টক্কৰ দিব কাৰণে লৈছ মানে এইটো ये টক্কৰ দিবলৈ লৈছো তাৰ টাইম কেনেকে যাবি এই হা ঐ পাইম যাবলৈ পাইম পাকা পাৰিম উপায় নোহোৱাত এই কাৰ্টনটো খুলি ললে আৰু বক্সটো এইটো ভৰাই দিলে আৰু মানে এইটো মানে একদম পুৰা বাকি আৰু পইচা দিবলৈ আহিছিলো কিন্তু বাকি জেবিএলৰ বক্স ললে 1 লাখ টকীয়া আৰু পইচা নাই মানে উৰাব নোৱাৰে মানুহটো দাম কিমান ললে 1 লাখ যিয়ে নহওক যেনে তেনে যাওঁ আৰু পাছফালে বহুত কষ্ট পাইছে এইফালে একদম ঠেক ঠুক যেনে তেনে বহি লৈছে আৰু একদম পেট কামে এখন গুচা আকৌ থতৰা মতৰা ৰাস্তাৰ পৰা গৈ আছো এতিয়া বৰ্তমান আমি মনুৰ ঘৰলৈ মানে আজি আমি গৈ আছো মনুৰ একেবাৰে অৰিজিনেল ঘৰখনলৈ চিক্ৰেট ঘৰখনলৈ যিসকলে সেই ঘৰখনৰ বিষয়ে ভালদৰে নাজানে মনুৰ একেবাৰে মানে অৰিজিনেল জন্ম হোৱা ঘৰখনলৈ আমি এতিয়া গৈ আছো এই লগা রাস্তা অৱশেষত আমি আহি পাই গলো মনুৰ ঘৰলৈ এয়া হৈছে মনুৰ ঘৰটো অৰিজিনেল ঘৰ আৰু এইফালে পুৰা দি আছে ডান্স আৰু খুব ধুনীয়া এটা পৰিৱেশৰ সৃষ্টি হৈছে ঘৰটোৰ সন্মুখতে মানে চোতালতে খুব ধুনীয়াকৈ জুইকুৰা জ্বলাই দিছে দেখিবলৈ পাইছে আৰু সকলো আলহী অতিথি বহি আছে এতিয়া মনুৱে কেক এটা কাটিবলৈ ৰেডি হৈ আছে কিন্তু এই কেকটো কিহৰ কাৰণে এইটো মানে মোৰ সাকসেছৰ কাৰণে কি সাকসেছ
কিবা এটা আছে পাৰ্চনেলি আছে প্ৰথম এইটো লাহেকে গম পাব আৰু ৰাইজে নহয় জানো আৰু এইটো মানে দিছে মোৰ পাৰ্টনাৰে বঢ়িয়া জ্বলি আছে জুই খুব ডাঙৰকৈ আৰু ওপৰতে এইফালে মুৰ্গীৰ মাংস জ্বলাই থকা হৈছে আৰু মানে জুই জ্বলি আছে ধুনীয়াকৈ আৰু ওপৰতে এইফালে মাংস জ্বলাই থকা হৈছে আৰু দুটা মানে একেবাৰে চেলিয়াই মেলি আকৌ জুইত হেৰি এই পাখিবোৰ গুচাই আছে মানে আজি ৰাতিৰ খানাটোত কি কি হ'ব আপোনালোকে দেখিবলৈ পাইছে এইবোৰ পুৰা ৰেডি কৰি আছে আৰু এইফালে চাওকচোন মুৰ্গী মানে কাটিয়ে আছে দাদাজনী বাকী যিয়ে নহওক বক্সটো কিন্তু ভাল লাগিছে JBL-ৰ হয়তো সেইকাৰণে চাউণ্ডটো ভাল লাগিছে হয় নে নহয় মোৰ ঘৰত যিটো আছে নহয় ইয়াত কিন্তু ডবল ট্ৰিপল ডাঙৰ কিন্তু চাউণ্ডটো ইয়াৰ নিচিনা ভাল নহয় আকৌ সেইকাৰণে দামো লৈছে ন তেনেকে ফাইনেলি মাংস পুৰা হাতত আহি গ'ল কস্তুৰী হাততো আহি গ'ল কস্তুৰী দেখাই দিয়া মাছ 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 পৰি যাব মাছ বুলিহে কয় তাই মাংসকো বাকী যিয়ে নহওক টেষ্টটো কৰি চাওঁ আৰু মনুৱে এইফালে পুৰা গান গাই আছে চাওক নতুন বক্স লৈ আনি মেলি খানা পুৰা বনি আছে বম ডাঙৰ কেৰাহীটো এতিয়া আমাৰ বাল আমাৰ ডান্সটো চলি আছে বাৰু অলপ চলপকৈ আৰু এইফালে একদম মানে এক কেৰাহী চব্জি বনাই থকা হৈছে প্ৰায় হৈছে আৰু নাচি নাচি একদম পাগল হৈ গৈছো মানে আৰু এতিয়া পাকঘৰটোৰ ভিতৰলৈ সোমাই আহিলো এয়া পুৰা ধুনীয়াকে খুৰীহঁতে বনাই আছে কিবা কিবি খোৱা বোৱা এইফালে মাছ চাছ দেখা পাইছো পুৰা একদম ধুনীয়াকে বনাই আছে খুব ভাল লাগিছে আৰু আমাৰ এই পোৱালীকেইটাক খোৱা লৈছে মানে সিহঁতক খুৱাই ললে আমাৰ আজৰি মনুৱে বেয়াই পাব নে কিনে নাজানো পালেও পাওক আৰু একো নাই বাহিৰত সি পাৰ্টি কৰি আছে একদম পুৰা আছে লগৰবিলাক পুৰা একদম চোতাল ভৰ্তি হৈ আছে কিন্তু আমি পাকঘৰত বহি আছো এতিয়া আৰু এয়া হৈছে মনুৰ মা নমস্কাৰ খুৰী একো নাই আৰু আমাক এই অকণমানিটো কাৰ ন এইটো বোৱাৰী ন আৰু খুব ধুনীয়াকৈ এইফালে কেৰাহীটোত ভাত বনাই আছে কিন্তু আমাক মানে চাৰিজনকে ভাত দি দিলে একো নাই বোলো খাই দিওঁ লাহে লাহে আজৰি হৈ থাকিব সেইফালে আছে মাছ দালি আলু ভাজি মাংস এনেকে আছে আৰু চাংঘৰতে আজি ভোজনটো কৰিছো আৰু ভাল লাগিব মানে পাপু আৰু পূজা আগে পিছে চাংঘৰত ভাত খাইছিলা প্ৰথমৰ নেকি আৰে বাহ বঢ়িয়া বঢ়িয়া প্ৰথমবাৰ উজনি অসমৰ ফালে আহিছা প্ৰথমবাৰ চাংঘৰত ভাত খাইছা দিয়া খোৱা ঐ কি চাই আছা খানা পিনাটো হৈ গ'ল আৰু সময়টো চাওকচোন 12:56 হৈ গ'ল আধা ৰাতি হৈ গ'ল আৰু অলপ পিছতো হেৰি পোহৰে হৈ যাব বাহিৰত মানে পাৰ্টি চলিয়ে আছে একদম গুমগামটো একদম বক্স চক্স বজাই গান চান বজাই পুৰা নাচি আছে কিন্তু বহুত বেছি ভাগৰ লাগিছে বহুতো গাড়ী চাড়ী চলাই আহিছোঁ গাড়ীত উঠি আহিছোঁ গাড়ীত মানে বহি আহিলেও বহুত ভাগৰ লাগে সেইটোতো আৰু সকলোৱে জানেই থাকিবলৈ পৰা নাই বহুত টোপনি লাগিছে ভাগৰ লাগিছে সেইকাৰণে শুই থাকোঁ আৰু এইবোৰ বিচনা চিচনা পাৰা হৈছে দেখিছে আৰু চব টোপনি একদম বিচনা চিচনা মানে পাৰি দিয়া হৈছে ঢালাই বিচনা পাৰি দিয়া হৈছে কথাটো কি হ'ল মানে যিহেতু মনুহেঁতে এইটো নতুনকৈ ঘৰটো মানে বনাইছে ঘৰটো মানে কাম সম্পূৰ্ণ হোৱাই নাই আৰু ভালকে মানে নিয়ম কানুন কৰি ঘৰটো থাকাই নাই মানে ঘৰটো বনাই সম্পূৰ্ণ শেষ হোৱা নাই থুলমূলকে এনে আছে আৰু সেয়াই বাকী যিয়ে নহওক আজিৰ ভিডিঅ'টোত ইমানখিনি আছিলে কেনেকুৱা পালে জনাব আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ৰাখিব গুড নাইট